সকলো নমস্কাৰ। আৰু মই আজি প্ৰথমবাৰৰ পৰা নিপেন ছাৰৰ ঘৰত সোমাই আছোঁ। এয়া ছাৰে বহি আছে এতিয়া। তো ছাৰ ভাল? ভালেই। 30 জানুৱাৰী অৱসৰ গ্ৰহণ কৰিলোঁ। বিদ্যালয়ৰ পৰা যোৱাকালি আপোনাৰ সম্বৰ্ধনা অনুষ্ঠানো পাতি সম্বৰ্ধনা জনালে ছাত্ৰ ছাত্ৰীসকল, শিক্ষয়িত্ৰীসকলে মিলি। ভাল লাগিলে। আপোনাক সকলোৱে বিদায় সম্ভাষণ জনালে? নিশ্চয় জনালে। ঠিক আছে, আপোনাৰ এই শিক্ষকতা জীৱনটোত আপুনি কেনেকৈ পাইছিলে দুষাৰমান কওকচোন। নাই, শিক্ষকতা জীৱনটো বহুত ভালেই বুলি ক'ব লাগিব। কাৰণ ল'ৰা ছোৱালীৰ লগত থাকি যিখিনি পাঠদানৰ ক্ষেত্ৰতেই হওক বা অন্যান্য ক্ষেত্ৰতেই হওক, তেওঁলোকৰ লগত থাকি যিটো আনন্দ পাইছিলোঁ, এতিয়া হয়তো অলপ বেয়া লাগিছে আৰু। কাৰণ অৱসৰ লৈ মই এতিয়া আজি প্ৰায় 21টা দিনেই পাৰ কৰিছোঁ। এতিয়া ঘৰতে আৰু অফিচৰ কিছুমান কামত গৈ আছোঁ, আহিছোঁ, এইখিনিয়ে আৰু। অৱসৰ লৈ এতিয়া একো তেনেকুৱা আৰু নতুনকৈ আৰম্ভ কৰা নাই, কিবা এটা কৰিম বুলি ভবাও নাই। নিশ্চয় 2 দিন পাছত এইখিনি চিন্তা কৰিম। আৰু ছাৰৰ আপোনাৰ স্কুলীয়া জীৱনটোত আৰু আপোনাৰ এই আপোনাৰ বিদ্যালয়ৰ নামটো কৈ দিয়কচোন অলপ। মই বিদ্যালয়ত এতিয়া যিখন বিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰিলোঁ, সেই বিদ্যালয়খনৰ নাম হৈছে নগাপথাৰ নিম্ন প্ৰাথমিক বিদ্যালয়, জয়পুৰ শিক্ষাখণ্ড, ডিব্ৰুগড় জিলা। সমষ্টি 3খন নহয় জানো? হয়, বিধানসভা 3খন। যে এতিয়া ঘৰত বহি কেনেকৈ লাগিছে দিনটোৰ ভিতৰত, যে একেবাৰে অকলশৰীয়া নিচিনা লাগিছে? হয়। স্কুলত আপুনি স্কুলৰ কণ ছাত্ৰৰ পৰা কণ হেৰিলৈকে শিশুলৈকে আপুনি একেবাৰে লগত আছিলে, মানে ইমান ভাল এটা দিন নহয় জানো? এতিয়াতো নিজান লাগিছে ন? লাগিছে? ঠিকে আছে ছাৰ, আপোনাক ইমান কথা কোৱাৰ কাৰণে আপোনাক ধন্যবাদ, জোহাৰ দিছোঁ।